কাৰ্বি আংলং জিলাবাসীৰ বাবে সুখবৰ ডিফু মেডিকেল কলেজে পালে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ পৰা অনুমতি প্ৰসূতি চিকিৎসাকে ধৰি সকলোবোৰ চিকিৎসা ব্যৱস্থা হ'ব মেডিকেল কলেজত নগালেণ্ডৰ পৰা যোৰহাটৰ মৰিয়নি ৰেলৱে পথেৰে স্বগৃহলৈ পদব্ৰজে আহি বোকাজানত উপস্থিত হোৱা শ্ৰমিকসকলক আৰক্ষী আৰু কেএছে বোকাজান ষ্টেচনত খোৱালে এসাঁজ জলপান কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং টেনৰ সমষ্টিৰ দুখীয়া ৰাইজৰ প্ৰতি মানৱীয়তাৰ প্ৰদৰ্শন প্ৰবল বৰষুণৰ বাবে পিছল পথৰে গৈ লংলে এথানৰ দুখীয়া ৰাইজক খাদ্য সামগ্ৰী বিতৰণ নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ বহু বঞ্চিত মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ অনুমতি পালে ডিফু মেডিকেল কলেজে এতিয়াৰ পৰা গৰ্ভৱতী মহিলাৰ প্ৰসৱ কাৰ্যৰ পৰা প্ৰায় সকলোবোৰ চিকিৎসা ব্যৱস্থা হ'ব ডিফু মেডিকেল কলেজত কৰোনা বিভীষিকাৰ মাজতে জিলাবাসীৰ ৰাইজৰ বাবে নিশ্চয় ভাল খবৰ সকলোবোৰ কাৰ্য খৰতকীয়াকৈ অগ্ৰগতি লাভ কৰিও ডিফু মেডিকেল কলেজখনে এখন উপযুক্ত মেডিকেল কলেজৰ বাবে কিছুমান বৈশিষ্ট্য অভাৱত কলেজখনে পূৰ্ণাংগ অৱস্থাত উপনীত হ'বনে নাই এক প্ৰকাৰ সন্দিহান অৱস্থাত আছিল বহু কাৰ্য খৰতকীয়াকৈ অগ্ৰগতি লাভ কৰিছিল যদিও বিগত সময় দিন দিয়ে ধৰি মন্থৰ গতি হোৱা ৰাইজে প্ৰত্যক্ষ কৰিছিল অৱশ্যে দেশজুৰি অব্যাহত লকডাউনো এই মন্থৰ গতিৰ কাৰণ আনহাতে বুধবাৰে পুৱা মেডিকেল কলেজৰ সকলো ব্যৱস্থা পুনৰ পৰিদৰ্শন কৰিবলৈ আহি চিএম তুলিৰাম ৰংহাঙে সাংবাদিকৰ আগত আশাব্যঞ্জক খবৰ দি কয় যে শেহতীয়াকৈ MCI অৰ্থাৎ মেডিকেল কাউন্সিল অফ ইণ্ডিয়াই অনুমতি প্ৰদান কৰিছে কাৰ্বি আংলঙত বেলেগ বেলেগ ঠাইৰ পৰা অহা চিৰিং কেছটো ডিফু মেডিকেল কলেজতে হ'ব চিভিল হস্পিটেলৰ যিটো হৈ আছে সেইটো চিভিল হস্পিটেলতে আমি বন্ধ কৰি ইয়াত ডিফু মেডিকেল কলেজত লৈ এইটো কেতিয়াৰ পৰা অনা ব্যৱস্থা কৰিব এইটো কালিৰ পৰা হৈ যাব ছাৰ আৰু এটা আপোনাৰ এতিয়া বৰ্তমান ৰিলিফ ফাণ্ডত কিমান সাহায্য উঠিলে এতিয়ালৈকে প্ৰায় 120 লাখ প্লাছ হৈ গৈছে সেয়েহে কলেজখন পূৰ্ণাংগ প্ৰাপ্তি হোৱা বুলি সাংবাদিকৰ আগত সদৰি কৰে ৰংহাঙে আৰু ডিফু চিভিল হস্পিটেলৰ পৰা চিকিৎসাৰ সকলো সা সৰঞ্জাম ইতিমধ্যে ডিফু মেডিকেল কলেজলৈ অনাৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰিছে এটা ডিফু মেডিকেল কলেজ bangke MCI permission longelo lasi dagang daksi jara kam dak lebna kok lasi sejiri nakaman solo tu mahanga petek dia phan labite akaman ge dak siklem injen bangke udah civil hospital long bangke ngam dak cek ko sumara mahanga petek lahai ang son akaman ge dak siklem antusor lanon bangke Karbi Anglong ke avelang hai Nona make kacetang ti puge arjulong lelang hokta. Ada ani sipen hala gopos ka TNG kolam. Lai nona ko ke avela. Jongsi hong penang tan lockdown jongsi. Full pulong te. Lockdown jongsi open lo pulong te ang tan pen ke bang atung phat. Hola bang 14 days bang ke. Binang kom. Sela so kemki sampai isolate kemki halse. Taso non pen thik. Thank you sir. 30 এপ্ৰিলৰ পৰা প্ৰসূতি চিকিৎসাকে ধৰি সকলো ধৰণৰ ৰোগৰ চিকিৎসা মেডিকেল কলেজতে হ'ব বুলি চিএমএ ব্যক্ত কৰে সাংবাদিকৰ আগত আশা কৰা হৈছে উন্নত চিকিৎসা ব্যৱস্থা এতিয়াৰে পৰা ইয়াতে উপলব্ধ হ'ব মংগলিংহি ৰিপৰ্ট কাট নিউজ বিভিন্ন ৰাজ্যলৈ কাম কৰিবলৈ যোৱা অসমৰ বহু শ্ৰমিকসকল লকডাউনৰ নগুণ নাক দি বহুতে পদব্ৰজে বহু মাইল পথ খোজকাঢ়ি নিজ নিজ ঘৰত উপস্থিত হৈছে বিভিন্ন ৰাজ্যলৈ কাম কৰিবলৈ যোৱা অসমৰ বহু শ্ৰমিকসকল লকডাউনৰ নগুণ নাক দি বহুতে পদব্ৰজে বহু মাইল পথ খোজকাঢ়ি নিজ নিজ ঘৰত উপস্থিত হৈছে নগালেণ্ডৰ কোহিমাত কাম কৰিবলৈ যোৱা কাৰ্বি আংলং জিলাৰ বোকাজানৰ কেইবাজনো যুৱকে লকডাউনৰ মাজতে যোৰহাট জিলাৰ মৰিয়নি ৰেল পথেৰে পদব্ৰজে আহি বুধবাৰে উপস্থিত হয় বোকাজান ষ্টেচনত Nang itu Moriani pen komentu senang ke bareng lah. Sunday pini ke Tuesday an thuladi. Kasoda ke bang nani tum ni Tom. Nani tum bang kwan lo ke bang. Khas bang ki bar cheng me bang kreni lo. Inner bang unid dal.
ante lain nira bangke nang tum kona si chetekang la জায়গাটা মেলা চিনি জায়গা তেওঁলোক সুদূৰ কহিমাৰ পৰা আহি মৰিয়নি ষ্টেচনৰ পৰা পদব্ৰজে বোকাজানলৈ অহাৰ খবৰ পাই বোকাজান ষ্টেচনত উপস্থিত হয় আৰক্ষী আৰু কেএছে বোকাজান ৰিজনেল কমিটিৰ বিষয়ববীয়া পদব্ৰজে অহা এই সকল যুৱক শ্ৰমিক আৰক্ষী তথা ছাত্ৰ নেতাসকলে এসাঁজ জলপানেৰে আপ্যায়ন কৰাৰ লগতে আটাইকেইজনকে তেওঁলোকৰ নিজা নিজা গৃহলৈ পঠোৱাৰ ব্যৱস্থা কৰে বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ এসময় আমৰেং পৰিষদ সমষ্টিৰ যদিও বৰ্তমান চচেং পৰিষদ সমষ্টিৰ অন্তৰ্ভুক্তি লংলে এথান অঞ্চলৰ দুখীয়া লোকসকলৰ কাষত ৰূপসিং তেৰণ প্ৰবল বৰষুণৰ বাবে পিছল পথৰে গৈ লংলে এথান টিছ গাঁৱৰ দৰিদ্ৰ ৰাইজৰ কাষত উপস্থিত হৈ বিতৰণ কৰিলে খাদ্য সামগ্ৰী কৰোনা ভাইৰাছ ৰোধৰ বাবে দেশজুৰি অব্যাহত দীঘলীয়া লকডাউনৰ ফলত নিজ সমষ্টিৰ দুখীয়া লোকসকলৰ মৰ্ম বেদনা উপলব্ধি কৰিব পৰা জনপ্ৰতিনিধি তথা ৰূপসিং তেৰণে বৰষুণৰ বাবে পিছল পথৰ অৱস্থাৰেও কথা দিয়া মতে উপস্থিত হয় সমষ্টিৰ লংলে এথান টিছু গাঁৱত তেওঁলোকৰ জনপ্ৰতিনিধি আগমন হোৱাৰ অপেক্ষাত পূৰ্বৰে পৰা ৰৈ আছিল দুখীয়া লোকসকল 17টা এইসকল অতি দুখীয়া পৰিয়ালক চাউল দালি মিঠাতেল আদি দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰিলে জনপ্ৰতিনিধি গৰাকীয়ে উল্লেখযোগ্য যে এই সামগ্ৰী বিতৰণ অনুষ্ঠানত ৰূপসিং তেৰণৰ লগতে হামৰেন পৌৰসভাৰ অধ্যক্ষ হেডসিং ৰংফাৰ বিশিষ্ট সমাজকৰ্মী হিংচং তেৰণ প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ দেশত অব্যাহত লকডাউনৰ বাবে বিভিন্ন ৰাজ্যত আবদ্ধ হৈ আছে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰ বাবে যোৱা ছাত্ৰ-ছাত্ৰীসকল কৰোনা আতংকৰ মাজতে শিক্ষা প্ৰতিষ্ঠানৰ গৰম বন্ধ ঘোষণাটো লকডাউনৰ বাবে স্বগৃহলৈ ঘূৰি আহিব পৰা নাই বহু ছাত্ৰ-ছাত্ৰীসকল এইদৰে ৰাজস্থানৰ টংক জিলাত অৱস্থিত KN মোদী বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে আবদ্ধ হৈ থাকিবলগীয়া হৈছে লকডাউনৰ মাজতে বিশ্ববিদ্যালয়খনে ইতিমধ্যে গৰম বন্ধ ঘোষণা কৰিছে উল্লেখযোগ্য যে ৰাজস্থানৰ পৰা স্বগৃহলৈ ঘূৰি আহিবলৈ আকুল এই সকল ছাত্ৰ-ছাত্ৰীয়ে যিকোনো উপায়েৰে অসমৰ কাৰ্বি আংলং জিলালৈ ঘূৰাই আনিবলৈ অনুৰোধ কৰিছিল কাৰ্বি আংলং সাহিত্য পৰিষদ চৰকাৰক পিছে এই সন্দৰ্ভত সাহিত্য পৰিষদৰ CM তুলিৰাম ৰংহাঙৰ পৰা অত্যপি একো নিশ্চিত নিদিয়া স্বাভাৱিকতে এই সকল ছাত্ৰ-ছাত্ৰী হতাশ হৈছে হতাগ্ৰস্ত এই সকল ছাত্ৰ-ছাত্ৰীয়ে পুনৰ পৰিষদৰ CMলৈ টানি অনুৰোধ জনাইছে তেওঁলোকক স্বগৃহলৈ ঘূৰাই অনাৰ বাবে ব্যৱস্থা কৰিবলৈ যথাক্ৰমে মংবে টিছু ৰাংচিনা টকবি ৱাইচং তেৰাং মিণ্ডাৰ ইংটি ৰূপচন ইংহি জুৱেলচন কাথাৰ মিণ্ডাৰ ৰংফাৰ ফেণ্টি জন বসুমতাৰী চাৰ্বফং সিংনাৰ চাৰকাং থিম ৰংপি লংবৰ তেৰণ চাৰ্লিচাৰ তেৰণ ৰমেশ হানছে ডান্টেছত ৰংপি জাংমিৰ ৰংহাং শিৱম ৰংপি লিৰবন টিমুংপি মিৰদান বেপি আৰু লখিমী বেপিকে ধৰি মুঠ 19 জন ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ আছে ৰাজস্থানত নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ Start here, right anywhere. Eastern Motors, authorized dealer of Royal Enfield, Rongkilan, near Don Bosco School, D4 782460 Assam. Easy finance available here. For more information, kindly contact Sales Bokazan 7896169021. For both D4 and Bokazan, you can contact 9957988008 or you can mail isanmotors@gmail.com. Kanj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies,
cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. প্ৰিয় টিভিছত পুনৰ বাতৰি মজিয়াত দেশত চলি থকা লকডাউনৰ বাবে খাদ্য সংকটত ভোগা আৰ্তজনৰ কাষত সহায়ৰ হাত আগবঢ়াইছে ফুলনি ঠগৱাম ৰংপি গাঁৱৰ যুৱ ব্যৱসায়ী ধন সিং ইংটি 10খন গাঁৱৰ প্ৰায় 74টা দৰিদ্ৰ পৰিয়ালক আগবঢ়াই খাদ্যৰ টোপোলা কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ঘোষণা কৰা লকডাউনৰ বাবে খাটি খোৱা লোকসকলৰ পানীত হানাচৰা অৱস্থা হৈছে ব্যৱসায় বাণিজ্য অনুষ্ঠান প্ৰতিষ্ঠান আদি সকলো বন্ধ হোৱাৰ ফলত ব্যাপক খাদ্য সংকটত ভুগিছে সকলোৱে Long ít luôn bà bảy đứa nào? Long ít rồi. Sang cái? Giờ sang hai chỗ đen luôn đi chung. Cùng mà bên là số sang cái đó cái? Đắt được ít sinh kia hem xin đi tung sang pini. Ở sập savet ta chỗ đen luôn đó. Sorkar bên cái kali mà cái là? Kali lo. Sorkar bên kali đi. খাদ্য সংকট ভোগা আৰ্তজনক সহায়ৰ বাবে আগবাঢ়ি আহিল এজন হৃদয়বান তথা যুৱ ব্যৱসায়ী ধন সিং ইংটি Program cái bí cái đặc hả? Ini India program mana ladak lili hemasor kidam tang 2019 November 3 tarik bangso kirtipen bami julo lasi pinia kisu ngason nilia kisu ngason tok si kaduk biarat tumta kiduk lag nili penapi kiduk bangso tumhan nili hemasor asap o banks belen docom lapen nili ta asap so nili ta cirap kitu dunsi ini ang songan nili hemasor ta ansu se aning pang samye atma long ning pang sam thansi nili kadu kabi nud bahani sob khan kali nili pen ikom kabi cecera tum hansi nili sanglin pho dali poahini alu ilin yang tu ibong inti bor Arong kuan bag চৰকাৰী নিৰ্দেশনা মানি সামাজিক দূৰত্ব বজাই ৰাখি তেওঁ 5 কেজি চাউল আধা কেজি দালি 2 কেজি আলু আধা লিটাৰ মিঠাতেল নিমখ আদি বিতৰণ কৰে ফুলনিৰ পৰা বীৰেন গোৱালা ৰিপৰ্ট কাট নিউজ দীৰ্ঘদিনীয়া লকডাউনৰ ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাৰ বহু হৃদয়বান লোকে দৰিদ্ৰ পৰিয়ালক চাউল দালি শাক পাচলিকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰি মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিছে কিন্তু ডকমকা অঞ্চলৰ হিল ধৰমপুৰৰ এগৰাকী সংগীত শিল্পীয়ে খাদ্য সামগ্ৰীৰ পৰিৱৰ্তে দুখীয়া পৰিয়ালৰ লোকসকলৰ মাজত বিতৰণ কৰে 500কৈ নগদ টকা এমাহতকৈ অধিক কাল লকডাউনে জনজীৱন এক প্ৰকাৰ ব্যাহত হোৱাৰ দৰে হৈছে বিশেষকৈ পিছপৰা পাহাৰীয়া জিলাত বসবাস কৰা দুখীয়া লোকসকলৰ জীৱন নিৰ্বাহত চূড়ান্ত অভাৱ অনাটনত দুখৰ সময়বোৰ কুলাই পাচিয়ে নথৰা হৈছে এনে সময়তে অঞ্চলটোৰ জনপ্ৰিয় এগৰাকী সংগীত শিল্পী বিষ্ণু তেৰণে 8জন ব্যক্তিক আগবঢ়াইছে 500 টকাকৈ নগদ ধন অতি আকালৰ সময়ত এইদৰে দুৰ্গতৰ কাষত থিয় হৈ নিজৰ যত সামান্য ক্ষমতাৰেও এইদৰে অনুদান আগবঢ়োৱাত শিল্পীজনক কৃতজ্ঞতা জনাইছে এই সকল লোকে নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ